মোৰ নতুন এটা ভিডিঅ' লৈ আপোনাক স্বাগতম জনাইছোঁ। আনদিনাৰ দৰে কৈলাম, যদি আখৰবোৰ স্পষ্টকৈ দেখা পোৱা নাই আপোনালোকে কি কৰিব, আপোনালোকৰ যিটো ইউটিউব ছেটিং আছে তাত গৈ এই ভিডিঅ' কোৱালিটিটো গুড কৰি ল'ব, দেখিব আখৰবোৰ স্পষ্ট হৈ গৈছে। তো আজিৰ যিটো ভিডিঅ' আমি আচলতে আলোচনা কৰিম সেইটো টপিকটো হ'ব যৌগিক সংখ্যা আৰু মৌলিক সংখ্যাৰ ওপৰত টপিকটো হ'ব। গতিকে আহক ভিডিঅ'টোলৈ আমি আগুৱাই যাওঁ। তো প্ৰথমতে আমি জানিব লাগিব মৌলিক সংখ্যানো কি। মৌলিক সংখ্যা কি আচলতে সেইটো আমি প্ৰথমতে জানি ল'ব লাগিব। মৌলিক সংখ্যা কি হয়নো? তো আমি শিকিম প্ৰথমতে মৌলিক সংখ্যা কাক বোলে। তো মই কৈ লৈছোঁ মৌলিক সংখ্যা বুলি সেইবোৰ সংখ্যাকে আচলতে ক'ব যিবোৰ সংখ্যাৰ উৎপাদকৰ সংখ্যা মাত্ৰ দুটা। কি বুলি কৈছোঁ? যিবোৰ সংখ্যাৰ উৎপাদক কি হয়? দুটা থাকে। উৎপাদক দুটা হয়, বা উৎপাদক বুলি নকয়, কেতিয়াবা উৎপাদকৰ আন এটা নাম মনত ৰাখিব, গুণনীয়ক বুলিও কয়। সেইটো মনত ৰাখিব, কেতিয়াবা উৎপাদক বুলি থাকিব আৰু কেতিয়াবা হয়তো কি বুলি থাকিব, গুণনীয়ক বুলি থাকিব। গতিকে দুইটাৰ সমাৰ্থক শব্দ একেই, আচলতে একেই বুজে, মনত ৰাখিব। যিবোৰ সংখ্যাৰ উৎপাদক দুটা হয় তেনেবোৰ সংখ্যাকে মৌলিক সংখ্যা বোলে, বা যিবোৰ সংখ্যাৰ উৎপাদক বা গুণনীয়ক দুটা হয় তেনেবোৰ সংখ্যাকে কি বুলি কোৱা হয়? মৌলিক সংখ্যা বুলি কোৱা হয়। এতিয়া জানিব লাগিব কোনবোৰ সংখ্যা মৌলিক বা উৎপাদক বা গুণনীয়কনো কি। তো বুজিবলৈ হ'লে চাওক, ধৰি লৈছোঁ এটা সংখ্যা লৈছোঁ 2 সংখ্যাটো। তো 2 সংখ্যাটো কিহেৰে বাৰ যায়? 2 সংখ্যাটো পাবলৈ কি পূৰণ কৰিব লাগে? 1 আৰু 2। গতিকে 1 আৰু 2 হৈছে কি? 2 সংখ্যাটোৰ কি? উৎপাদক। এতিয়া 1 2 গুণ 2 বাহিৰেও আৰু বেলেগ সংখ্যাৰে দুটা পূৰণ কৰিলে আমি 2 সংখ্যাটো পাম নেকি? তো চাব, আমি আৰু বেলেগ সংখ্যা পূৰণ কৰি আৰু 2 সংখ্যাটো নাপাম। 2 সংখ্যাটো পাবলৈ হ'লে এটা 1 পূৰণ কৰিব লাগিব আৰু আনটো সংখ্যাটো নিজে থাকিব লাগিব। তো বুজি পাইছে কথাটো? গতিকে 2 সংখ্যাটোৰ উৎপাদক কেইটা আছে? এইকেইটাক আচলতে উৎপাদক বুলি কয়। 2 উৎপাদক দুটা, 1 আৰু সংখ্যাটো সি নিজে। গতিকে 2 সংখ্যাটো কি হ'ব? এটা মৌলিক সংখ্যা হ'ব। ছাপ'জ 3টো লৈ লওক। 3 আমি কি পাম? 1 3 গুণ 3, মানে 3ক এই দুটা সংখ্যাৰেহে বাৰ যায়। গতিকে 3ৰ উৎপাদক বা 3ৰ গুণনীয়ক দুটা। গতিকে 3 সংখ্যাটো কি হ'ব? মৌলিক সংখ্যা। কিন্তু আমাৰ 1টো চাওক, 1ৰ যদি উৎপাদক উলিওৱা যায়, 1ৰ যদি আমি কি কৰোঁ, 1ৰ যদি উৎপাদক উলিয়াব বিচাৰোঁ, তো 1ৰ উৎপাদক কি পাম? 1 গুণ 1, মানে 1 পাইছোঁ। 1ৰ উৎপাদক কেইটা আছে? এটা। তো মনত ৰাখিব যে মৌলিক সংখ্যা হ'বলৈ হ'লে উৎপাদক কিমানটা লাগিব? অতি কমেও দুটা। 5 এটা মৌলিক সংখ্যা। কেনেকৈ 5? 1 5 গুণ 5, সেইকাৰণে 5ৰ উৎপাদক দুটা। গতিকে 5টো কি সংখ্যা? মৌলিক সংখ্যা। নিশ্চয় বুজি পাইছে মৌলিক সংখ্যা। কিন্তু 9 সংখ্যাটো, আমি যদি 9 সংখ্যাটো ধৰোঁ, 9 সংখ্যাটো কিন্তু মৌলিক নহ'ব। কেলৈ নহ'ব? কাৰণ 1 9 গুণো 9 হয় আৰু 3 3 গুণো 9 হয়। গতিকে 9 সংখ্যাটো মৌলিক নহয় আচলতে। আমাৰ বহু আচলতে সদস্যই কি ভাবে যে 9 সংখ্যাটো অযুগ্ম মানে মৌলিকভাৱে আৰু যুগ্ম মানে যৌগিকভাৱে। আচলতে সেইটো কনচেপ্টটোৰ ওপৰত আৰু এটা মই ভিডিঅ' দিম, সেইটো চাব। মই পিছত বাৰু ইয়াৰ ভিডিঅ'টো ডেছক্ৰিপশ্যন বক্সত দি ৰাখিম। সেইটো চালে আচলতে যিসকলে অসুবিধা পায়, যুগ্ম সংখ্যা বা যৌগিক সংখ্যা একে বুলি ভাবে, তেওঁলোকৰ কাৰণে সুবিধা হ'ব মই ভাবোঁ। ঠিক তেনেকৈ 11 সংখ্যাটো মৌলিক সংখ্যা। কেলৈ মৌলিক? কাৰণ 11 সংখ্যাটো 1 আৰু 11 গুণ 11 হয়, আৰু তাৰ বাহিৰে 11ক আৰু কোনো দুটা সংখ্যা পূৰণ কৰিলে 11 সংখ্যাটো পোৱা নাযাব। তো নিশ্চয় বুজি পাইছে যে মৌলিক সংখ্যা হ'বলৈ হ'লে উৎপাদকৰ সংখ্যা কিমান হ'ব লাগিব? দুটা থাকিব লাগিব। যেতিয়া উৎপাদকৰ সংখ্যা দুটা থাকে, সেই সংখ্যাটো এটা কি সংখ্যা বুলি কোৱা হ'ব? মৌলিক সংখ্যা। মনত ৰাখিব, আটাইতকৈ সৰু মৌলিক সংখ্যাটোৱে হৈছে 2, বা যুগ্ম অথচ মৌলিক সংখ্যাটো কিমান বুলি ক'লে কি ক'ম আমি? তাৰ উত্তৰটো 2 বুলি ক'ম। এইটো হৈছে যুগ্ম অথচ মৌলিক সংখ্যা। তো ইয়াৰ পিছত মই যৌগিক সংখ্যাৰ ধাৰণাটো দি আছোঁ, চাই লওক। এতিয়া চাওক, এইটো যৌগিক সংখ্যালৈ আহি গ'লোঁ। গতিকে যৌগিক সংখ্যা কোনবোৰ আচলতে? তো মৌলিক হ'বলৈ হ'লে কি হ'ব লাগে? উৎপাদকৰ সংখ্যা দুটা থাকিব লাগে, আৰু যৌগিক হ'বলৈ হ'লে উৎপাদকৰ সংখ্যা দুটাতকৈ বেছি থাকিব লাগে। তো চাওক, আমি মৌলিকৰ ক্ষেত্ৰত কি ধৰিছিলোঁ? 2 ধৰিছিলোঁ। 2 উৎপাদক দুটা আছে, 1 2 গুণ 2, আৰু 2টোক বেলেগ সংখ্যাৰে বাৰ নাযায়। 1 2 গুণ 2 বাহিৰে আৰু 2টোক আৰু বেলেগ সংখ্যা নাপাম। 3টো একেই আছিল, 3টো মৌলিক আছিল। 1 3 গুণ 3 আছিল আৰু বেলেগ নাই। কিন্তু যৌগিক হ'বলৈ হ'লে উৎপাদক যেতিয়া দুটাতকৈ বেছি হ'ব, তাকে যৌগিক সংখ্যা বুলি ক'ব। প্ৰথম যিটো যৌগিক সংখ্যা 4টো ধৰিছোঁ, তে কেনেকৈ 4টো যৌগিক চাই লওঁ। 4 পাবলৈ হ'লে 1 4 গুণো 4 হয়, আৰু 2 2 গুণো কি হয়? 4 হয়। গতিকে 4ৰ উৎপাদকৰ সংখ্যা কিমান? 4ক কেইটা সংখ্যাৰে হৰণ যায়? 4ৰ উৎপাদক, 4ৰ কি? উৎপাদকক আন এটা নাম যিহেতু গুণনীয়ক,
মই কৈ ৰাখিছোঁ উৎপাদক বুলি মই লিখি ৰাখিম বাৰু 4ৰ উৎপাদক 1 2 আৰু 4 গতিকে যিকেইটা আচলতে উৎপাদক দেখিছোঁ সেই উৎপাদকৰ সংখ্যাটো আমাৰ দুটা যদি হয় তেনেহ'লে মৌলিক হ'লহেঁতেন কিন্তু ইয়াত দেখিছোঁ উৎপাদকৰ সংখ্যা 3টা আছে 1 2 আৰু 3টা আছে গতিকে এই সংখ্যাটো কি সংখ্যা বুলি কোৱা হ'ব যৌগিক সংখ্যা বুলি কোৱা হ'ব ঠিক তেনেহ'লে ইয়াৰ পিছৰটো মই ধৰিছোঁ এটা ধৰিছোঁ 6টো এটা যৌগিক সংখ্যা কেলে যৌগিক সংখ্যা কাৰণ 6 মানে 1 6 গুণ 6 আৰু 2 3 গুণ কি হয় 6 হয় মানে 6ৰ উৎপাদকৰ সংখ্যা 4টা আছে 1 2 3টা আৰু 4টা আছে যেহেতু 6ৰ উৎপাদকৰ সংখ্যা দুটাতকৈ বেছি গতিকে 6 সংখ্যাটো কি সংখ্যা হ'ব এটা কি সংখ্যা হ'ব যৌগিক সংখ্যা হ'ব তো নিশ্চয় বুজি পাইছে সেইদৰে 9 সংখ্যাটো যদি 9 সংখ্যাটো লৈ লোৱা যায় 9টো লৈছোঁ 9 মানে কিমান 1 9 গুণ 9 আৰু 3 3 গুণ 9 হয় গতিকে 9ৰ উৎপাদক কি হ'ব 9ৰ উৎপাদক হ'ব 1 3 আৰু 9 1 3 আৰু 1 3 আৰু কি হ'ব 9 মানে উৎপাদকৰ সংখ্যা বা গুণনীয়কৰ সংখ্যা দুটাতকৈ বেছি গতিকে সেইটো আমাৰ কি সংখ্যা হ'ব যৌগিক সংখ্যা হ'ব এনেবোৰ সংখ্যা গতিকে আমি ইয়াত গম পাইছোঁ মৌলিক সংখ্যা হ'বলৈ হ'লে মৌলিক সংখ্যা যদি হ'বলৈ যায় মৌলিক হ'বলৈ হ'লে উৎপাদক কিমানটা লাগিব দুটা লাগিব আৰু যৌগিক হ'বলৈ হ'লে উৎপাদক দুটাতকৈ কি হ'ব লাগিব বেছি হ'ব লাগিব তাকে যৌগিক সংখ্যা বুলি কয় কিন্তু এটা সংখ্যা আছে 1 সংখ্যাটো কিমান 1 সংখ্যাটোৰ উৎপাদক কিন্তু এটা 1 গুণ 1 একক একৰ বাহিৰে বেলেগ সংখ্যাৰে বাৰ নাযায় গতিকে যিহেতু আমাৰ মৌলিক হ'বলৈ দুটা উৎপাদক লাগে যৌগিক হ'বলৈ হ'লে দুটা 2 প্লাছ লাগে দুটাতকৈ বেছি লাগে গতিকে একৰ উৎপাদক যিহেতু এটা হৈছে গতিকে এক সংখ্যাটো মৌলিকো নহয় আৰু যৌগিকো নহয় সেইটো মনত ৰাখিব যে মৌলিক কোনটো সংখ্যা যৌগিক বা মৌলিক নহয় তাৰ উত্তৰটো কেৱল কি আহিব উত্তৰটো 1 ইয়াৰ পৰৱৰ্তী সময়ত বাৰু মই যিবোৰ আচলতে ইয়াৰ ৰিলেটেড কোনবোৰ কুৱেশ্যন আহে কেনেবোৰ কুৱেশ্যন কম্পিটিটিভ এক্সামত আহে মই সকলোবোৰ আপোনাৰ ভিডিঅ'ত দি ৰাখিম আপোনালোকে ভিডিঅ'বোৰ চাব আৰু চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব মোৰ বিশ্বাস আছে যে এই চেনেলটোৰ পৰা কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকৰ যথেষ্টখিনি কনচেপ্ট কি হৈ যাব ক্লিয়াৰ হৈ যাব শেষত ধন্যবাদ জনাই ভিডিঅ'টো সামৰিছোঁ